নমস্কাৰ মই জুন গগৈ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। ইজৰাইলৰ বিৰুদ্ধে এইবাৰ ইৰাণ খৰব হৈ উঠিছে কাৰণ ইৰাণত আজিৰ দিনটোত অৰ্থাৎ শুকুৰবৰীয়া জুম্মা নামাজত লাখ লাখ মুছলমান একত্ৰিত হৈ তেওঁলোকে নামাজ আদায় কৰিছে। তাৰ পাছতেই যি সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খেমেনি নেতৃত্বত আজি নামাজ আদায় কৰাৰ পাছত কেইবাটাও বৃহৎ ভাষ্য প্ৰদান কৰিছে নিজৰ ভাষণ প্ৰসংগত। আয়াতুল্লাহ খেমেনিয়ে কৈছে যে ইজৰাইলৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিছো, প্ৰথমবাৰ আক্ৰমণ কৰা হৈছে, দ্বিতীয়বাৰৰ বাবে আমি আক্ৰমণ কৰিবৰ বাবে সাজু আছো। আৰু যিসকল ইজৰাইলৰ বন্দিত্বত থকা পেলেষ্টাইনী নাগৰিক অৰ্থাৎ পেলেষ্টাইনে নিজৰ দেশ ৰক্ষা নিজৰ ভূমি ৰক্ষাৰ বাবে ইজৰাইলৰ বিৰুদ্ধে যুঁজ কৰি আছে, আমি সেই যুঁজখনত পেলেষ্টাইনৰ নাগৰিকক সহায় কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু কেইবাখনো ইছলামিক ৰাষ্ট্ৰক লৈ ইতিমধ্যে তেওঁ আহ্বান জনাইছে যে ইছলামিক ৰাষ্ট্ৰসমূহ এতিয়া একতাৰ দোলেৰে বান্ধ খাই তেওঁলোক আগবাঢ়ি আহক ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ। আৰু সমগ্ৰ বিশ্বৰ যি মুছলমান আছে মুছলমান লোকসকলক একত্ৰিত হৈ হজৰত মহম্মদ আৰু আল্লাহৰ সেই নিৰ্ধাৰিত আল্লাহৰ আৰু হজৰত মহম্মদৰ যি আদেশ আৰু হজৰত মহম্মদৰ যিটো অনুযায়ী সেই তেখেতৰ পথত চলাৰ বাবে সমগ্ৰ মুছলমান সমাজক আৰু বিশ্বৰ প্ৰতিগৰাকী মুছলমানক আহ্বান জনাইছে। আৰু ইজৰাইলৰ বিৰুদ্ধে ক'বলৈ গৈ তেওঁ কৈছে যে ইজৰাইলে যি আক্ৰমণ চলাই আছে হিজবুল্লাহৰ ওপৰত সেই আক্ৰমণ কিন্তু অবৈধ, আৰু সেই অবৈধ আক্ৰমণত এটা হিজবুল্লাই নিজৰ আত্মৰক্ষাৰ বাবে নিজৰ দেশ ৰক্ষাৰ বাবে নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰি আছে, কিন্তু ইজৰাইলে তাক প্ৰতিহত কৰিবলৈ বাৰে বাৰে অপচেষ্টা চলাই থকা হৈছে। আজি সমগ্ৰ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ আজি নিমাত কিয় হৈ আছে ইৰাণক সহায় কৰাৰ বিৰুদ্ধে গৈ তেওঁলোকে ইজৰাইলক সহায় কৰাত হেতা ওপৰা লাগিছে। সেইবাবে হয়তো 56খনকৈ ইছলামিক ৰাষ্ট্ৰ একত্ৰিত হ'বলৈ আহ্বান জনাইছে আয়াতুল্লাহ খেমেনিৰ তৰফৰ পৰা। আজি 2020 চনৰ পিছত এইবাৰ পুনৰবাৰ আয়াতুল্লাহ খেমেনিয়ে নেতৃত্ব লৈছে জুম্মা নামাজৰ। প্ৰায় 10 লাখৰো অধিক মুছলমান লোক একত্ৰিত হৈছিলে। প্ৰথমে জুম্মা নামাজ আদায় কৰিলে সমূহীয়াভাৱে, তাৰ পাছত তেওঁ লাখ লাখ মুছলমান লোকৰ আগত যিহেতু তেওঁ ভাষণ প্ৰদান কৰিছে, ভাষণ প্ৰদান প্ৰসংগত তেওঁ ইজৰাইলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। ইজৰাইলে আমাক শত্ৰু ৰাষ্ট্ৰ বুলি গণ্য কৰে, আৰু যিহেতু শত্ৰু ৰাষ্ট্ৰ বুলি গণ্য কৰে সেইবাবে হয়তো যিসকল নাগৰিক আছে পেলেষ্টাইনত থকা যিসকল নাগৰিক আছে সেই নাগৰিকৰ ওপৰত ধাৰাবাহিকভাৱে ইজৰাইলে অত্যাচাৰ চলাই আছে। কেৱল সিমানেই নহয়, ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ ঘোষণা কৰাৰ লগে লগে এতিয়া ইৰাণৰ যি প্ৰতিৰক্ষা বিভাগো এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে। তেওঁলোকৰ এয়াৰক্ৰাফ্ট, তেওঁলোকৰ মিছাইল আৰু তেওঁলোকৰ যুদ্ধ জাহাজ সম্পূৰ্ণৰূপে সাজু কৰিছে ইজৰাইলক প্ৰতিহত কৰিবলৈ। হামাছ যেনেকৈ ইজৰাইলে নিষেধ কৰিছে হামাছক, ঠিক তেনেদৰে হিজবুল্লাক নিষেধ কৰাৰ বাবে পণ লৈছে ইজৰাইলে, কিন্তু আমি সেয়া হ'ব নিদিওঁ। হিজবুল্লাই নিজৰ আত্মৰক্ষা আৰু নিজৰ অধিকাৰৰ বাবে মুছলমান লোকৰ বাবে লাখ লাখ মুছলমান লোকৰ বাবে তেওঁলোকে যুঁজ কৰি আছে, আৰু বাৰে বাৰে এই যুঁজত ইজৰাইলে তেওঁলোকৰ যুঁজ আৰু অধিকাৰ খৰ্ব কৰাৰ বাবে ইজৰাইলে চেষ্টা চলাই আছে। গতিকে আমি বহি নাথাকোঁ। ইৰাণৰ সুপ্ৰিম লিডাৰগৰাকী ইতিমধ্যে ঘোষণা কৰিছে যে আমি বহি নাথাকোঁ, ইজৰাইলৰ বিৰুদ্ধে আমি ভয়ংকৰ যুঁজ কৰিবলৈ পুনৰ সাজু হৈছোঁ। প্ৰয়োজনত দ্বিতীয়বাৰৰ বাবেও হয়তো মিছাইল আক্ৰমণ হ'ব পাৰে ইজৰাইলৰ ওপৰত। তেনেকুৱা ধৰণে আজি বিশ্বৰ লাখ লাখ মুছলমান কোটি কোটি মুছলমানসকলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে। হজৰত মহম্মদ আৰু আল্লাহৰ বাণীৰে তেখেতৰ আদৰ্শত গতি কৰাৰ বাবে আহ্বান জনাইছে, যাতে শান্তিপ্ৰিয় হৈ থাকে সমগ্ৰ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই যাতে শান্তিপ্ৰিয়ভাৱে থাকে তাৰ বাবে আহ্বান জনাই আজি ঘোষণা কৰিছে ইজৰাইলৰ বিৰুদ্ধে মহাযুদ্ধৰ। خیبر خیبر یا صهیون خیبر خیبر یا صهیون جیش محمد قادمون خیبر خیبر یا صهیون جیش محمد قادمون رحمت الله